কেনেকে পাপাই ফেস ওয়াশ লগাও অসমীয়া গানত যিহেতু ভূত চৰিলে চশমা পিন্ধিবি এতিয়া গাইজ সাপোৰ্ট কৰিব হেল্ল' এভৰিৱান কি খবৰ আশা কৰোঁ সকলোৱে ভালে আছে আৰু ময়ো বহুত বেছি ভাল আছোঁ আজি ভ্লগটো পিছে পেহীয়ে আৰম্ভণি কৰিছে আৰু মই খালি ভইচ অভাৰটো কৰি গৈছোঁ আজি মই আপোনালোকৰ মাজত এটা নতুন ভ্লগ এটা লৈ আহিছোঁ চাওঁতে চাওঁতে হেঁপাহৰ মাঘৰ বিহুটি আহিয়ে পালেহি আৰু বিহু আহিছে যদিও বিহু ৰিলছটোতো বনাবই লাগিব অসমীয়া চলি হৈ পেলাই আৰু এই ধুনীয়াকৈ পেহীয়ে মোৰ কাৰণে মেখেলা চাদৰযোৰ চিলালে আৰু মেখেলাখন ধুনীয়া লাগিছে আৰু মোৰ কাপোৰযোৰ মানে গোটেইযোৰ বহুত বেছি ভাল লাগিছে মিনি ভ্লগ এটাত মই আপোনালোকক দেখুৱাইছিলোঁ ৰঙা চাদৰ মেখেলাযোৰ কোলাযোৰ ৰঙাযোৰ মানে কেতিয়াবাই চিলালে তো ফাইনেলি 6-7 মাহৰ মূৰত মানে আজি মানে বিহুত পিন্ধিব বুলি কাৰণে পেহীয়ে কোলাযোৰ চিলালে আৰু ব্লাউজৰ ডিজাইনটো চাওকচোন বহুত ধুনীয়া হৈছে বিশেষকৈ ব্লাউজ কেইযোৰ মানে মোৰ ফিটত নহয় নাচনীজনীৰ কাৰণে ব্লাউজ চিলাই আছো এতিয়া নাচনীজনী মানে প্ৰডাকশ্যনটো মোৰ পৰাই হয় না মই মানে চাদৰ মেখেলাযোৰ অৰ্ডাৰো কৰোঁ প্লাছ চিলাই কৰি ৰেডি কৰি দিওঁ পইচা পাতি একো নিদিয়ে কিন্তু একো নাপাওঁ তাৰ পইচা পালে মোক দিব বোলে আৰু বছ সেইটোৱে কথা ব্লাউজটো লগাই আছো এতিয়া হাতটো লগাই আছো নাই যে যিকোনো কাপোৰ আছে তাকে দি দিছো হ'ব দে একো নাই ন কিনো আৰু মিলাইছো আৰু বেমাৰ হৈ আছে তেওঁ আহিছো আজি ইয়াতে ডিছকাছ কৰিবৰ কাৰণে আমাৰ ইউটিউবৰ কথা ডিছকাছ কৰিবৰ কাৰণে আহিলো আমি ইউটিউবৰ কথা ডিছকাছ কৰিবৰ কাৰণে আহিলো কি হ'ব আমাৰ পইচা একদম সন্মুখত আহি আছে কিন্তু কি হ'ব আমাৰ অকণমান ৱাচ টাইমটো কমপ্লিট হ'ব পৰা নাই কেইঘণ্টামানৰ আমাৰ বাকী আছে এই গতিকে আমি পইচা পোৱা নাই গতিকে গাইজ ছাপোৰ্ট কৰিব আমি পইচা কেইটা যাতে পাওঁ কি লাগে চশমা লাগে কি চশমা লাগে মই চশমা লাগে মোৰ নিচিনা চশমা বোলে পাৱাৰ চকু বিষাইছে তোৰ তাৰমানে গোহাঁৰ মতো চকুটো কি দিগদাৰ হৈছে নেকি সি কৈছে ধুনু বোলে যেনেকুৱা হ'ব বোলে তেনেকুৱা ময়ো হ'ম বোলে তোৰ চশমা কেনেকুৱা দিম জানো দেহা গুচো মই দেখাই দিওঁ শুনছ নাই ধুনু যিখন দোকানত দিছিলো যে থিয় সেইখন দোকানত লৈ যাব লাগিব তোক সেইখন দোকান লৈ যাই পেলাই সেইখন দোকানৰ পৰা তোক লৈ যাব লাগিব এতিয়া মই অকণমান দেহাটো ভাল পালে লৈ যাম কেইদিনমান ধৈৰ্য ৰ নাই বুলিতো 700-800 টকা লাগিব চশমাযোৰ দিলে তেতিয়া আকৌ হেৰি হ'ব দি দিম মানে ভাল চকুটো প্ৰটেকশ্যন হৈ থাকিব তেতিয়া নৰখাই হ'ব নহয় দি দিম মই আৰুতো আগতে দিব ওলাইছিলো কি মোবাইল চাই থাকে এতিয়া কেনেকে ভূত চৰিলে চশমা পিন্ধিবি এতিয়া দে হ'ব দে এখন কোলা মেখেলাখন কোলা চাদৰখন কোলা ব্লাউজটো সেইটো তাৰপিছত আকৌ তই পইচা পালে মোক পইচা দিবি আৰু ন দিবি নাই নিদিয় হা আৰু অকণমান চাপৰ্ট কৰিলে আমি পইচা পাম বুলি কওঁ আৰু অলপমান চাপৰ্ট কৰিব বেছিকে এতিয়া কৰি আছে কিন্তু আৰু অলপমান বেছিকে কৰিব এতিয়া আমি ধুনীয়া ধুনীয়া ৰিলছ বনাব যাম তো আপোনালোকে ভিডিঅ'টো চাই যাব গানত কি হ'লে সিহঁতৰ পিম্পল হ'লে কেনেকে পাপাই ফেচ ৱাছ লগাওঁতে নিম ফেচ ৱাছ লগাওঁতে কিয় লগাব লাগে তোমাৰতো নহয় তুমি দিয়াটো থাকেগৈ নিম আৰু তুলসী কিন্তু পাপাইতো অনলি ফৰ নিম বুলি আছিলে সেইটো কাৰণে নিম যিহেতু পিম্পল খতম কৰিব উল্টা পিম্পল বহালেহে বাপে বস্তু আনিব নাজানে বাপে বস্তু তেনেকুৱা লৈ গুটি গুটি ওলাইছে মই আনি দিছো এইটো নিম ফেচ ৱাছটো নিম তুলসী আৰু নিমটো পতঞ্জলিটো সেইটো লগাবি চাচোন লগাই চাচোন ভিতৰত লৈ আহিলে এখন কেন্দু মাৰি যা লৈ কোনটো পতঞ্জলি এইটো পতঞ্জলি তুলসী নিম এইটো ন এইটো তোমাক মই বাই দি থাকো এইটো আজি লৈ আহিছো এইটো ঘঁহিবা গম পাইছে নলগাবা এইটো ভালকে দেখাই দে এবাৰ মানুহ বেলেগে পতঞ্জলি নিম তুলসী এইটোৱে বেছি ভাল হৈ গৈ গাইজ দেখিছে নহয় এতিয়া ধুনীয়াকৈ ৰেডি হৈ ল'লোঁ আৰু আধা হ'লো আধা নাই হোৱা এতিয়ালৈকে এয়া হেয়াৰ ষ্টাইল বনাই আছে পেহীয়ে আৰু এটা ৰিল বনাবৰ কাৰণে বহুত বেছি মানে কষ্ট কৰিব লাগে যেনেকৈ দেখিছিলে নহয় দুচকুৰ কাজলৰে আপোনালোকে বহুত বেছি মৰম দিছিলে তো এইকেইটা ভিডিঅ'টো আপোনালোকে মৰম দিব এয়া চাওক বহুত বেছি আগতে ইমান কষ্ট কৰা নাছিলোঁ কিন্তু এতিয়া মানে বেছিকৈ কৰা হৈছে হয়নে বহুত কষ্ট হয় এটা ভিডিঅ' কিমান সময় আগতে ইমান ৰিলত ইমান ভালকৈ ৰেডি নহওঁ নৰ্মেলি মানে যেনেকৈ তেনেকৈ বনাই লওঁ এতিয়া মানে অলপমান ভালকৈ ৰেডি হৈছোঁ বনাওঁ বুলি বনালেচোন কম সোপা কষ্ট হয়নে বাৰু একোবা সাজি কাচি লৈ একেবাৰে বনাই কৈ আৰু এইফালে এতিয়া ষ্টাইলৰ চব উলিয়াই লৈছোঁ হেয়াৰ ষ্টাইল এইফালে এতিয়া চুলিও তো আপোনালোকে চাই যাব ভিডিঅ'বিলাক আৰু লাইক শ্বেয়াৰ ছাপোৰ্ট কৰিব এতিয়াও গৈ পোৱাই নাই আমি দেখিছোঁ এয়া গৈ আছোঁ আৰু ভিডিঅ' বনাবৰ কাৰণে বহুত বেছি কষ্ট কৰিব লাগে সেইকাৰণে মানে আমি ইমান ডেইলি মানে ভিডিঅ' বনাব নোৱাৰোঁ ব্লগবিলাকে বনাই থাকোঁ স্ক্ৰীন কিবা কিবি যিহেতু এতিয়া মাঘ বিহু আহিছে আৰু স্পেচিয়েলি বনাম আৰু আপোনালোকৰ ফালৰ পৰা মাঘ বিহু স্নেহ বিচাৰি আহিছোঁ। নেচাৰেল গছ গছনি তেতিয়া বেছি ভাল লাগে না বিহু গান অসমীয়া গানত যিহেতু
আৰু ইয়াত আমি গছ গছনি বিচাৰি পামেই গৈ বেছি দূৰ নাই আধা ঘণ্টাতে এঘণ্টাই হ'বহি এতিয়ালৈকে পোৱাই নাই মানে ইয়াত মানে কিবা সোনকালে বিচাৰি নাপায় পাৰ্কখন পালোহি তো আমি এতিয়া আপোনালোককো দেখুৱাই আছোঁ গাইজ এঘণ্টা দুঘণ্টা বিচাৰি আমি এখন পাৰ্কে পালোহি আৰু এইখন পাৰ্ক হ'ল দিল্লী লেজাৱালি পাৰ্ক আৰু ইয়াতকৈ দূৰ পাৰ্ক আমি নাজানো আৰু এইফালে চুইমিং পুলৰ কামবিলাক চলি আছে যিহেতু অলপমান মানুহ বেছি ভিৰ আৰু আজি দেওবাৰো নহয় সোমবাৰে হয় তথাপিও মানে ইমান বেছি ভিৰ হৈ আছে এইফালে দেখিছেনে য'তে ত'তে মানুহবিলাক বহি আছে অকণো মানে খালী জেগা নাই যিহেতু মানে পিকনিকৰ দিনো হয় গোটেই জানুৱাৰী মাহটো পিকনিকে হয় আৰু এতিয়া আমি জেগা বিচাৰি আছোঁ জেগাডোখৰ পচন্দ হোৱা নাই কেনেকৈ পচন্দ ইমান ধুনীয়া জেগা চাব মোকে পচন্দ হোৱা নাই নাই মোৰতো মন আছে তাতে যি সব মানুহ উচাইড আছে নহয় মোকে মন আছে উচাইড যাওঁ আরে যাবি দে পাছত যাবি ৰ এতিয়া কি ভিডিঅ'কেইটা বনাই লওঁ প্ৰথমতে মানুহ যায় গছ গছনি আছে হ'ব দে আৰু কিনো লাগে আৰু এইখিনি জেগা যিহেতু মানুহো নাই শান্তিৰে কৰিব পৰা যাব শান্তিয়ে কৰিব পৰা যাব নহ'লে মানুহৰ আগুৱাই চাব আৰু লাজো লাগে অকণমান যিমানে নহয় হ'ব দে গাইজ এতিয়া আমি ৰিলছ বনাই উঠিলোঁ আৰু বহুত বেছি ভাগৰো লাগিলে ঠিক আছে ভালেই হ'লে এইডোখৰ বাই বাই মই খেলিব গৈ আছো এইডোখৰ জেগা ভাল এইটো জেগাটো মোৰ মানে প্ৰথমতে ভাল পোৱা নাছিলোঁ কিন্তু বৰ ভালেই হ'লে আমি ৰিলছকেইটা দি দিম ইনষ্টাত মই আপলোড কৰি দিম চিন্তা কৰিব নালাগে আপোনালোকে চাব এয়া বোলে খেলে এতিয়া এইবিলাক চাওঁ জেগা বিচাৰিছে নীৰজ ক'ত খেলিবা ক'ত খেলিবা এইটো এইটো হাতৰ এক্সাৰচাইজ হয় এতিয়াই গম পাইছে এইটো এতিয়া নীৰজে কৰিব এখনত এতিয়াহে গম পাইছা ন জু লগাই এখন এতিয়া আমি ঘৰলৈ যাব উভতিছিলোঁ আৰু নীৰজে কৈছে যে মোক ভোক লাগিছে মই কিবা খাম আৰু পেহী কৈছে কি খাবা সি কৈছে মই বাৰ্গাৰকে খাম আৰু ইফালে অৰ্ডাৰ দি দিছে পেহীয়ে আৰু এতিয়া বনাই আছে আৰু লাহে লাহে আন্ধাৰো হৈ আহিছে আমাৰ মানে 5টা বাজি গ'ল 3টা বজাত আহিছিলোঁ মানে 2 ঘণ্টা লাগি গ'ল আৰু তাত প্ৰেক্টিছো কৰিলোঁ না অলপ পিছে সিয়ে খাব কিন্তু দেই মই নাখাওঁ লাগিছে ব্লুটুথটো গান চান নাচি থাকিবৰ কাৰণে আৰু খুলি থাকিবৰ কাৰণে এতিয়া তোমাৰ শ্বলখন আছিলে মাৰফলা নাই নাই পেহী চুৱেৰাটো আৰু মাৰফলাখন আছিলে এই নীৰজ ওপৰপা দিব কৈছে মোক কৈছে ওপৰপা দিবৰ কাৰণে নুশুনে কথা ক'লে গৈছে গৈ সিয়ে যাব বোলে নীৰজে পেহীক মাৰফলাখন দিলে বাৰু আজিৰ ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ যদি ভাল লাগিছে লাইক ছাবস্ক্ৰাইব বাই বাই